প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। ভোটদাতা সকলোৱে লগ হৈ গঢ়ো নতুন কানেকশ্যন। ভোটদাতা জংচন hashtag ভোটদাতা জংচন। ভোটদাতা জংচন hashtag ভোটদাতা জংচন। নিৰ্বাচন আয়োগৰ সাপ্তাহিক অনুষ্ঠান মতদাতা জংচনলৈ আপোনালোক সকলোকে স্বাগতম। আমাৰ নমস্কাৰ গ্ৰহণ কৰক, নহয়নে ভাৰতী? হয় হয়, বুজিছোঁ তোমাৰ নিৰ্দেশ। তেনেহ'লে পালন কৰোঁ তোমাৰ আদেশ। ঠিক কৰি মিলাইছোনে ভাৰত? বা ভাৰতী, ভাল মিলাইছা। আৰু তোমাৰ কথাৰ সুৰ শুনি মোৰ সুন্দৰকৈ শৈশৱৰ কথা মনত পৰি গ'ল। আৰু কথাৰ সুৰ কোনফালে নিছা সেই কথাও মনত পৰিছে। থোৱাহে, মইনো এনে কি কথা ক'লোঁ যে তুমি পিছুৱাই যাব লগা হ'ল? আৰম্ভ কৰা ভাৰত, সময়ক আমি সন্মান কৰিব লাগিব, গতিকে আৰম্ভ কৰা। তুমি ঠিকেই কৈছা ভাৰতী। আমাৰ শ্ৰোতাসকলে আৰু দেশৰ জনগণে 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটদান দিৱস আৰু 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস পালন কৰিলে। আৰে, এইটো কি মনত পেলাবলগীয়া কথা নে সুধিবলগীয়া প্ৰশ্ন? কিছু কথা মনত পেলাই দিলেই অন্য কিছু কথা মনত পৰে। আজিলৈকে নিজে দিয়া ভোট বা ককা আইতা মা দেউতাৰ লগত ভোট কেন্দ্ৰলৈ যোৱা সকলো কথা এতিয়া মনলৈ আহিছে। তুমি ঠিক কৈছা ভাৰত। যেতিয়া শৈশৱৰ মিঠা স্মৃতিবোৰ মনলৈ আহে, তেতিয়া নিৰ্বাচন প্ৰক্ৰিয়াৰ কথাবোৰেও মগজুত স্থায়ীভাৱে স্থান পাই থাকে। যেনে ৰাজনৈতিক দলবোৰৰ সমদলবোৰৰ মিটিঙৰ কথা, ৰাজনৈতিক দলবোৰে ব্যৱহাৰ কৰা চিহ্নবোৰৰ কথা, সেই দলবোৰৰ পতাকাৰ কথা। সৰু আছিলোঁ কাৰণে মায়ে মানা কৰিছিল। নেইল পলিচেৰে আঙুলিত চিহ্নবোৰ দি বৰ আনন্দ পাইছিল। ভাৰতী, একেবাৰে ঠিক কৈছা তুমি। আমাৰ দেউতাই এই আঙুলিত দিয়া চিয়াহীৰ দাগটোৰ কথা আমাক বুজাই কৈছিল। এজন ভোটাৰে এটা নিৰ্বাচনত এবাৰহে এটা কেন্দ্ৰত ভোটদান কৰিব পাৰে, সেই কথা আমাক কৈছিল। আৰু আমি সেই ভোটাৰসকলৰ আঙুলি এমাহমানলৈ চাই থাকোঁ। ৰ'বাচোন ৰ'বা, কিবা এটা মাইকত শুনা গৈছে। নিৰ্বাচন সম্পৰ্কে কিবা ঘোষণা দিছে যেন লাগিছে। শুনাচোন, ভালকৈ শুনা। শুনক শুনক ৰাইজ শুনক, কাইলৈ আবেলি 4 বজাত নিৰ্বাচনী সুৰাই সকলোকে পঞ্চায়তৰ কাৰ্যালয়লৈ নিমন্ত্ৰণ জনাইছে। আপোনালোকক উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল। কি কয় ককাইদেউ? নিৰ্বাচনী খুৰাই গাঁৱৰ সকলোকে উপস্থিত থাকিব কৈছে নেকি? সেইটো আজিয়ে কেনেকৈ ক'বা? কাইলৈ মিটিঙলৈ গ'লেহে গম পাবা। ওলাবা ওলাবা, কাইলৈ মিটিঙলৈ ওলাবা। হ'ব দিয়া, ওলাম দিয়া। ৰাইজ, আজি যিখন সভাৰ আয়োজন কৰিছোঁ, এই সভাখন বৰ গুৰুত্বপূৰ্ণ। নিৰ্বাচন আহিবলৈ বৰ বেছি দিন নাই। আমাৰ মাজৰ বহুতৰে ভোটাৰ কাৰ্ড নাই, বহুতৰ আকৌ ভোটাৰ তালিকাত নাম নাই। গতিকে সময় থাকোঁতেই সেইবোৰ ঠিক কৰাৰ উপৰিও আধাৰ কাৰ্ডৰ লগত ভোটাৰ কাৰ্ড সংলগ্ন কৰা ইত্যাদি মহত্বপূৰ্ণ কাম কৰিবলগীয়া আছে। গতিকে এই বিষয়ে আপোনালোকক, এয়া আমাৰ কল্পনা, তেওঁ আছে, তেওঁ ভালকৈ বুজাই দিব। আৰু আপোনালোকেও সুধি পুচি ভালকৈ বুজি ল'ব পাৰিব। নিৰ্বাচন সোনকালে অনুষ্ঠিত হ'ব বুলি নিৰ্বাচনী খুৰাই ক'লেই নহয়। গতিকে এইবাৰ গাঁৱৰ 100% ভোটদান কৰা উচিত। আপোনালোক সকলোৱে মতদানত অংশগ্ৰহণ কৰি নিজৰ পচন্দৰ প্ৰাৰ্থীক নিৰ্বাচন কৰি ল'ব পাৰিব। ৰাইজ, আপোনালোকে নাভাবিব মতদান এটা কঠিন কাম। বহুত সময় লাইনত থিয় হ'ব লাগিব, জনসমাগম বহুত বেছি হ'ব, ইত্যাদি ইত্যাদি। ৰমেশ্বৰ, তুমি হাত দাঙিছা, কিবা সুধিবলগীয়া আছে নেকি? হয় হয়, মোৰ প্ৰশ্নটো হ'ল, মোৰ দেউতাৰ বয়স 80 বছৰ। বহুত সময় ভোটদান কৰিবলৈ থিয় হৈ থাকিব নোৱাৰে। বুজিছোঁ। সকলোৱে মন দি শুনিব দেই। নিৰ্বাচন আয়োগে ভোটদান কেন্দ্ৰত বেছ কিছু সুবিধা প্ৰদান কৰিছে। সেইবাবে কাৰো একো অসুবিধা নহয়। বয়োজ্যেষ্ঠ লোক বা অন্য ভোটাৰৰো কোনো অসুবিধা নহয়। আৰু তাৰ বাবে সদায় মতদান কেন্দ্ৰবোৰ তলৰ মহলাতেই পতা হয়। হেৰা বাদল, যোৱাবাৰ তোমাৰ কিবা অসুবিধা হৈছিল নেকি? খুৰাদেউ, নাই নাই, একো অসুবিধা হোৱা নাছিল। আমাৰ মাৰ সেই ভৰি এখনত কিবা অসুবিধা হৈছিল নহয়, দুখ পাইছিল। পিছত সেই ভোটাৰ কেন্দ্ৰটো তলৰ মহলাত হোৱাৰ বাবে একো অসুবিধা নহ'লগৈ যেনিবা। ঠিকেই কৈছে। আমাৰ দেউতাই যোৱাবাৰ হুইল চেয়াৰত গৈ ভোটদান কৰিছিল।
স্বেচ্ছাসেৱকসকলেও বৰ সহায় কৰিছিল। তেওঁলোকক দেউতাই আশীৰ্বাদ দিছিল। ৰামেশ্বৰ দাদা, বাদল দাদা, হয়। ভোট কেন্দ্ৰবোৰত ভোটাৰসকলৰ অহা যোৱা আৰু ভিৰ ইত্যাদি এইবোৰ নিয়ন্ত্ৰণৰ বাবে হেল্প ডেস্ক কিছুমান থাকে। তাত আপোনাৰ অসুবিধা হ'লে ততালিকে সমাধান কৰে। কল্পনা, এইটো মই নিজেই দেখিছোঁ। যোৱাবাৰ আমাৰ নাম ভোটাৰ তালিকাত বিচাৰি পোৱা নাছিলোঁ। পিছত তেওঁলোকে অতি সহজে সমাধান কৰি দিলে। শ্ৰোতাসকল, আপোনালোকে নিজৰ নিজৰ মোবাইলত ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰি ল'ব। নিজৰ বহুত অসুবিধা সহায়তা মেজ বা হেল্প ডেস্কে নিজে নিজে সমাধান কৰি দিব। আপোনালোকে মাত্ৰ ভোটদান কৰিবলৈ সংকল্প লওক। বাকী সকলো সুবিধা নিৰ্বাচন আয়োগে সমাধান কৰিব আৰু অসুবিধাসমূহ দূৰ কৰিব। কল্পনাই ঠিক কৈছে। খোৱাপানীৰ পৰা শৌচালয়, দিব্যাংগসকলক অহা যোৱা সুচল কৰাৰ পৰা স্বেচ্ছাসেৱকে সহায় কৰালৈকে, দৃষ্টিহীনসকলক ব্ৰেইল পদ্ধতিৰে EVM মতদান, মূকবধিৰসকলৰ বাবে প্ৰশিক্ষিত ব্যক্তিৰ সহায় আদি কৰি মুঠতে বয়োজ্যেষ্ঠসকলৰ পৰা দিব্যাংগ সকলোলৈকে সকলো সুবিধা মতদান কেন্দ্ৰত প্ৰদান কৰা হয়। আপুনি মনটো ভালকৈ বান্ধক আৰু ভোটদানৰ বাবে সাজু হওক। হয়, ভোটদান গণতন্ত্ৰৰ এক উৎসৱ। ইয়াক মাত্ৰ এক কাৰ্য বুলি নাভাবিব আৰু এই কাৰ্যৰ দ্বাৰা উৎসৱৰ আনন্দ উপভোগ কৰক। এইটো বৰ ভাল কথা ক'লে দেই। যিধৰণে এটা এটা বিন্দুৰ পানীৰে এটা পাত্ৰ পূৰ্ণ হয়, ঠিক তেনেকৈ এজন প্ৰাৰ্থীৰ এটা এটা ভোটেও ভাগ্য নিৰ্ণয় কৰে। কেতিয়াবা কেতিয়াবা এজন প্ৰাৰ্থীৰ এটা ভোটেও জয় পৰাজয় নিশ্চিত কৰে। সেইকাৰণেই সকলো নাগৰিকে ভোটদান কৰিব লাগে। ই এক মহান কৰ্তব্য। কি কোৱা বাদল? অঁ, এইবাৰ আমাৰ গাঁৱৰ প্ৰতিজন নাগৰিকেই ভোটদান কৰিবলৈ যাব। এজনো ব্যক্তিও নোযোৱাকৈ নাথাকে। মনত ৰাখিব, সকলোৱে মতদান কৰি গাঁওখনক 1 নম্বৰত অৰ্থাৎ শীৰ্ষস্থানত ৰাখিব লাগিব। ইমানবোৰ সুবিধা প্ৰদান কৰাৰ পাছত এইটো তেনেই সাধাৰণ কাম। ভাবিবলৈনো কি আছে, নহয় জানো? নিৰ্বাচনী খুৰা আৰু কল্পনা, আপোনালোকে আজি আমাৰ গাঁৱৰ ৰাইজক ভোটদান সম্পৰ্কে যিখিনি তথ্য প্ৰদান কৰিলে, আমাৰ ৰাইজ উপকৃত হ'ব। আপোনালোকক ধন্যবাদ জনাইছোঁ। এইবাৰ আমাৰ গাঁৱৰ সকলো নাগৰিক ভোটদান কৰিবলৈ যাবই। নিশ্চিন্ত থাকক। এই ৰামেশ্বৰ আৰু বাদল, হয়। মতদান আমাৰ এক মহান কৰ্তব্য। নিৰ্বাচন আয়োগে এই দায়িত্ব পালন কৰিবলৈ বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই আহিছে। আমি এটা কথা ভালকৈ জানিব পাৰিলোঁ যে নিৰ্বাচন আয়োগে এজন এজন ভোটাৰৰ বাবে কিমান প্ৰচেষ্টা হাতত লয়। গতিকে আমাৰো কৰ্তব্য যে এই প্ৰচেষ্টাক সন্মান কৰিব লাগে আৰু আগলৈ এই উৎসৱক সুন্দৰকৈ পালন কৰিব লাগে। পিছে খুৰাদেউ, কথা এটা ক'বলৈ থাকি গ'ল নহয়। কি কথা কোৱাচোন? আহিবলগীয়া নিৰ্বাচনত আদৰ্শ ভোটদান কেন্দ্ৰৰ প্ৰতিযোগিতা হ'ব। ইয়াৰ বাবে গাঁৱৰ যুৱকসকলে কঁকালত টঙালি বান্ধি পূৰা সাজু হৈছে। বাহ, বৰ সুন্দৰ কথা শুনালা দেই। তেনেহ'লে সাজু হ'বৰ হ'ল। নিৰ্বাচন আয়োগৰ মতদাতা জংচন অনুষ্ঠান আপোনাৰ কেনে লাগিল? আমি আপোনালোকৰ দিহা পৰামৰ্শ গ্ৰহণ কৰিম। প্ৰিয় শ্ৰোতা, আপুনিও আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপুনি ভোটদানৰ সৈতে জড়িত কোনো এক বিষয়ে 1 মিনিটৰ কবিতা, গীত আদি ৰচনা কৰি তাৰ ৰেকৰ্ডিং আমালৈ পঠিয়াব পাৰে। আমাৰ নিৰ্ণায়ক মণ্ডলীয়ে শুনি তাক অনুষ্ঠানত প্ৰচাৰৰ দিহা কৰিব। আজিৰ অনুষ্ঠানৰ বাবে এটি অতি সুন্দৰ শ্লোগানৰ ৰেকৰ্ডিং আমি লাভ কৰিছোঁ। ভাৰত শুনা, আমি আমাৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰিছিলোঁ। হয়, আমাৰ এই অনুষ্ঠান শুনি অনুপ্ৰাণিত হৈ 7ম আৰু 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সৌৰ্য আৰু বংশিকাই নিজৰ অভিমত আমালৈ প্ৰেৰণ কৰিছে। শ্ৰোতাসকল, তেওঁলোকৰ ৰচনা শুনো আহকচোন। শুনো আহা। मेरा नाम शौर्य है। मैं कक्षा 7वीं का छात्र हूँ। मेरा नाम वंशिका है। मैं कक्षा 9वीं की छात्रा हूँ। हम आप सभी से अपील करते हैं कि कृपया आप सभी वोट डालने जाएं।
वोट डालने जाओ सभी, अच्छा उम्मीदवार पाओ तभी, ना जाओगे तो ना पाओगे विकास सही, ये आपका हक है, कर्तव्य है, निभाओ सभी। धन्यवाद। বাহ, বৰ সুন্দৰকৈ লিখিছে নহয়নে ভাৰত? হয় আমি বিদায় লোৱাৰ আগতে যোৱা খণ্ডৰ প্ৰশ্নৰ উত্তৰ দিব লাগিছিল। এৰা এইটো আমাৰ অনুষ্ঠানৰ এটি অতি সুন্দৰ মুহূৰ্ত। যোৱা খণ্ডত আমি ৰাষ্ট্ৰীয় ভোটদান দিৱস কেতিয়াৰ পৰা পালন কৰা হয় এই সম্পৰ্কে সুধিছিলোঁ। সঠিক উত্তৰ আছিল 2011 চন। আৰু সঠিক উত্তৰ দিওঁতাসকলৰ মাজৰ ভাগ্যৱান উত্তৰ দিওঁতাজন হ'ল নয়ডাৰ ছেক্টৰ 20ৰ শ্ৰীমতী ৰেণু ঝা। আপোনাক বহুত শুভেচ্ছা জনাইছোঁ। ভাৰতৰ নিৰ্বাচন আয়োগৰ সৌজন্যত আপোনাৰ পুৰস্কাৰ পঠিয়াই দিয়া হ'ব। এতিয়া আজিৰ খণ্ডটিৰ প্ৰশ্নটি হ'ল, প্ৰিয় শ্ৰোতাসকল মন দি শুনক দেই। আজিৰ প্ৰশ্নটো হ'ল, সাধাৰণতে ভোটদান কেন্দ্ৰবোৰ কোন মহলাত সাজি উলিয়ায়? পুনৰ কৈছোঁ, সাধাৰণতে ভোটদান কেন্দ্ৰবোৰ কোন মহলাত সাজি উলিয়ায়? আপোনাৰ উত্তৰ সোমবাৰৰ ভিতৰত আমাৰ হোৱাটছএপ নম্বৰত পঠিয়াই দিব। আমাৰ নাম্বাৰটো হ'ল 9999031950। আৰু অনুষ্ঠান শেষ কৰাৰ আগতে এটা অতি গুৰুত্বপূৰ্ণ কথা ক'ব খোজোঁ। আপোনাৰ উত্তৰ প্ৰায়ে সঠিক হয়, কিন্তু নাম ঠিকনা ইত্যাদি সম্পূৰ্ণকৈ নাথাকে। গতিকে অকণমান কষ্ট কৰি সম্পূৰ্ণ ঠিকনা ইত্যাদি পঠিয়ালে আপোনালৈ পুৰস্কাৰ পঠিওৱাত সুবিধা হয়। আৰু এটা কথা মনত ৰাখিব, আপোনাৰ মনত এইটো বিশ্বাস নিশ্চয় ৰাখিব যে এইবাৰ আপুনি সঠিক উত্তৰ দি পুৰস্কাৰ নাপালে, কিন্তু পৰৱৰ্তী সময়ত আপুনি ভাগ্যশালী হ'বই, নহয় জানো ভাৰতী? নিশ্চয় ভাৰত। তেনেহ'লে আমাক অনুমতি দিয়ক, অহা সপ্তাহত এই একেটা সময়তে পুনৰ নিৰ্বাচন আয়োগৰ অনুষ্ঠান মতদাতা জংচনৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ নমস্কাৰ। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। প্ৰতিজনেই লগ লাগিলে ভোট সামৰি হয় গণতন্ত্ৰৰ চিষ্টেম। ভোটদাতা সকলোৱে লগ হৈ গঢ়ো নতুন কানেকশ্যন। ভোটদাতা জংচন hashtag ভোটদাতা জংচন। ভোটদাতা জংচন hashtag ভোটদাতা জংচন।